নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'ত। আপোনালোকে চাই আছে লখিমপুৰৰ ছোৱালী। কালি মই বিয়া খাবলৈ গৈছিলো আৰু বিয়াখন ইমানেই অদ্ভুত আছিলে, মই চাই আনন্দ উপভোগ কৰিলো। কিন্তু মই ভাবিলো মইনো অকলে কিয় আনন্দ উপভোগ কৰো, সেইকাৰণে মই কেমেৰাত বন্দী কৰি আনিছো। আপোনালোকেও চাই লওকচোন। আপোনালোকে দেখিলে ভিডিঅ'টো, মই ভাবি নাপালো বিয়ানো এনেকুৱা হয়নে। কইনাই মুখত পানী লৈ দৰাক পিকাইছে, দৰাই মুখত পানী লৈ কইনাক পিকাইছে। কিন্তু আমাৰ অসমীয়া সমাজত যদি এনেকে পিকাবলৈ হয়, তাতেই বৰমালা খুলি গুচি আহিব। এনেকুৱা বিয়া মই ফাৰ্ষ্ট টাইম দেখিছো। আপোনালোকে দেখিছে যদি কবচোন, মই কিন্তু কোনোদিনে দেখা নাই। তো গাইজ আহক এতিয়া নেক্সট ভিডিঅ'টো চাই লওক। Control. দৰাই কইনাই মানে বৰমালা পিন্ধাবলৈ ইমানে ফাষ্ট মানে কোনেও কালেও ৰখিবলৈ টাইম নাই। ইটোৱেও সিটোক পটাপট পিন্ধাইছে, সিটোৱে সিটোক পটাপট পিন্ধাইছে। বাই ইটোৱে পিন্ধাই লওক আগত, পিছত ইটোৱে পিন্ধাব, মানে সেইটো কোনো খেল নাই। মানে পিন্ধাব লাগে, পটাপট যাব লাগে, সিমানেই আৰু। अरे कहना क्या चाहते हो? শেষত মই সুধিলো ইমাননো পটাপট কিয় কৰিলে, কিয়নো ইমান পটাপট বৰমালা পিন্ধোৱাত কৰিছে। সুধোতে কৈছে কাৰণ সিহঁতৰ বোলে বিয়া পাতি দৰা কইনা আমাৰ নিচিনাকে গাড়ীত নাযায়, সিহঁতৰ বিয়া পাতি দৰা কইনা ট্ৰেইনত যায়। চ' ট্ৰেইন যাবগে, সেইকাৰণে পটাপট কৰিছিলে। যি কি নহওক বন্ধুসকল, আমি কইনা ঘৰৰ নিয়ম নীতি দেখিলোৱে, আৰু যি নহওক বিয়াখন সম্পূৰ্ণ হলগে। মালা ছিঙিলো, মেলিলে পিন্ধালে, আৰু মালা যেতিয়া পিন্ধালে, তেনেহলে আহকচোন আমাৰ দৰা ঘৰৰ নিয়ম খিনি চাই লওঁ। भाई मारो मुझे, मारो मुझे, मारो नहीं, ये मजाक हो रहा है। দেখি মই একদম বেছি আচৰিত হৈ গলো। মানে আৰে কইনাক বিয়া পাতি নিলে, দৰাইও নিলে, নি পেলাই আকৌ মানে লাঠি লৈ পিনে গৰুক খেদুৱানি খেদাইছে। এইটো আৰু কেনেকুৱা নিয়ম? অ ভাই মাৰো মুঝে, भाई मारो मुझे, मारो So guys, ভিডিঅ'টো আপোনালোকে চিৰিয়াছলি নলব। কৰবাত এনেকুৱা নিয়ম থাকিবও পাৰে, যিহেতু এইটো আমাৰ অসমৰ ভিডিঅ' নহয়, এইকেইটা আমাৰ অসমৰ বিয়া নহয়। আপোনালোকে ভিডিঅ'টো চিৰিয়াছলি নলব। মই আপোনালোকক মনোৰঞ্জন দিবলৈ সৰুকে ভিডিঅ'টো বনালো। আৰু মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে, লাইক কৰিব, কমেন্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সিমানে, আজিলৈ বাই।